Hello and Jagaran Vastu. Welcome to my second channel, Omis Blog. আজি গৈছোঁ আমি চানডুবিলৈ আৰু চানডুবিৰ আৰম্ভণিৰ পৰা শেষলৈ গোটেই আৰম্ভণিৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকিব গোটেইখিনি মই অলপ ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাকক ৰাস্তাৰ কাণৰ পৰা একদম তালৈকে চাই থাকিব চানডুবিৰ এখন বিশাল মেলাৰ আয়োজন কৰা হয় যিখন মেলাত বহুতো লোকৰ সমাগম হয় আৰু আমি তালৈকে যাই আছোঁ এতিয়া আপোনালোকে চাওক চাৰিওপিনে চাহপাতৰ বাগান আৰু অসমত বিখ্যাত সকলোৱে জানে চাহপাত অসমৰ বিখ্যাত আৰু এই চাহপাতৰ বাগান চাৰিওফালে দেখিবলৈ পোৱা যায় বহুতো লোক আহি আছে আৰু বহুতো লোক গৈ আছে চানডুবিৰ মেলা চাবলৈ আমিও গৈ আছোঁ চানডুবিৰ মেলা চাবলৈ তো আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ চানডুবিৰ মেলাখন কিমান সুন্দৰ মেলা আৰু কিমান সুন্দৰ প্ৰকৃতিৰ ঠাই চানডুবিখন চাৰিওপিনে মাথো সেউজীয়া কোনোবাই ফটো উঠি আছে যদি কোনোবাই আৰু কিবা কৰি আছে আৰু এনেকৈ আমিও চাই গৈ আছোঁ বহুত দীঘলীয়াকৈ লোৱা নাই কিন্তু চাই থাককচোন আমি লাহেকৈ গৈ পাম আৰু অকণমান বাকী চানডুবিৰ মেলা পাবলৈ আৰু এইখন হৈছে চানডুবি ফেষ্টিভেলৰ মেইন গেট এনেকৈ চাৰিওপিনে চাহপাতৰ বাগান কেৱল চাহপাতৰ বাগান আৰু কেৱল চাহপাতৰ বাগান নিশ্চয় চাবলৈ আহিব কোনোবাই যদি চাবলৈ অহা নাই আৰু মেলা চাবলৈ অহা নাই যদি মেলা চাবলৈ আহিব আমিও চাবলৈ আহিলোঁ গতিকে ভিডিঅ'টো আপোনালোককো দেখাই দিলোঁ অকণমান চাই থাকক শেষলৈকে ফুৰিব আহিলোঁ ভাবিলোঁ একবাৰ ভিডিঅ' এটা বনাই দিওঁ চব বনাই দিলোঁ ৰাস্তাবিলাক বহুত ভাল লাগে গৈ আৰু বহুতো লোকৰ সমাগম হ'বৰ বাবে হয়তো আগতীয়াকৈ অকণমান কিবা ভাল কৰা হৈছে আৰু চাৰিওপিনে এনেকুৱা জংঘল মানে বিভিন্ন ধৰণৰ গছ গছনিৰে ভৰা এইখন ঠাই আৰু বহুত সুন্দৰ প্ৰকৃতিৰ স্থল আৰু আপোনালোকেও চাবলৈ আহিব সকলোৱে কোনোবাই হয়তো চাবলৈ আহিছে আৰু কোনোবাই হয়তো অহা নাই আৰু যিসকলে অহা নাই এতিয়ালৈকে তো আহিব চাবলৈ ভাল লাগে বহুত মই ৰাস্তাবিলাকৰ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণ ভাল লাগে আৰু ৰাস্তাসমূহ বহুত সৰু হৈছে অৰ্থাৎ ঠেক হৈছে দুচকীয়া বাহন গ'লে প্ৰব্লেম নাই কিন্তু চাৰিচকীয়া বাহন আহিলে অকণমান সৰু হৈ যায় ৰাস্তাটো তথাপি এনেকৈ অহা যোৱা চলি আছে অহৰহ চলি থাকে এই মেলাৰ সময়খিনিত বেছিকৈ চলি থাকে এইফালে চাওক পাহাৰ একফালে পাহাৰ আৰু যদি একফালে আমি এতিয়া গৈ পাম অকণমান পিছতে আমি আহি পালোঁ আৰু আহি পাই বাইকখন ষ্টেণ্ড কৰিলোঁ ইয়াতে এটা টিকট ল'ব টিকট লোৱাৰ পিছত আমি এতিয়া যাম মেলা চাবলৈ এতিয়া আমি গৈছোঁ মেলা চাবলৈ আৰু মেলা চাবলৈ খোজকাঢ়ি গৈ আছোঁ আৰু আপোনালোকে চাই থাকক অকণমান গৈ পালেই আমি চানডুবিৰ মেইন গেটটো পাম মেলাখন পাম গৈ আছোঁ এতিয়া আমি সৌটো গেট দেখা পাইছে আপোনালোকে এইটো দেখা পাইছে আপোনালোকে চানডুবিৰ মেলাত চানডুবি ডেৰা বুলি লিখা আছে ইয়াতে আৰু এইটোৱে হৈছে চানডুবিৰ মেলা এইখনেই হৈছে এইটো ফুড ভিলেজ মই যাম পিছত আগতে অকণমান আগৰ পৰা আহোঁগৈ এইটো হৈছে কিছুমান ষ্টাফৰ মানুহ থাকিব পৰা ঘৰ ইয়াতো হৈছে এখন মেলা বাঁহেৰে সজা বস্তু বলকচোন আগতে আমি বিলখন চাই লওঁ এবাৰ যিখন বিলৰ কথা হয়তো কিতাপে পত্ৰ আপোনালোকে নিশ্চয় পাইছে ইয়াৰ পৰা
নাঙত উঠি কিছুমানে উপভোগ কৰিব পাৰে নাঙত উঠি পেলাই আৰু এনেকৈ এখন 1950 চনত হোৱা ভূমিকম্পৰ ফলত বিল সকলোৱে নিশ্চয় গম পায় এইখন বিলৰ কথা বলক অকণমান ওপৰৰ পৰা দেখাই দিবলৈ চেষ্টা কৰোঁ চাওক ৱাও কি সুন্দৰ দৃশ্য ওপৰৰ পৰা কি সুন্দৰ দৃশ্য চানডুবি বিল এখন পাহাৰ ডুবি হোৱা বিল আৰু এইখন বিলৰ কথা সকলোৱে পৰিচিত মানে অসমৰ সকলোৱে জানে বাহিৰৰ মানুহেও জানে এইখন বিলৰ কথা এখন ধুনীয়া ঠাই পৰ্যটকৰ ঠাই চাওকচোন গছতে সজা কাৰুকাৰ্য কেনেকুৱা ধৰণৰ কি সুন্দৰ কাৰুকাৰ্য এডাল গছত বিশাল গছত সজা হৈছে আৰু এইটো চাওক কি সুন্দৰ নেচাৰ আৰু ইয়াতে পিছৰ ফালে নিশ্চয় দেখা পাইছে এইখিনিয়ে হৈছে খানা খোৱা স্থল অকণমান বাণিজ্য মেলালৈ যাওঁ বলক আৰু আগতে কৈ দিছোঁ কোনোবাই যদি ভিডিঅ'টো লাইক কৰা নাই তেন্তে লাইক কৰি দিব আৰু এটা কমেণ্ট কৰিব কেনেকুৱা লাগিছে ক'ব আৰু নতুনলৈ আহিছে যদি এটা ৰিকুৱেষ্ট থাকিব এটা চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ছাবস্ক্ৰাইব কৰি যাব লগতে থকা ঘণ্টাটো দবাই দিব আৰু এনেকৈ মেলাখনৰ ভিতৰত মানে বাণিজ্য মেলাৰ ভিতৰত কিছুমান এনেকুৱা ধৰণৰ ৰাসত যেনেকৈ পোৱা যায় এনেকুৱা ধৰণৰ বস্তু পোৱা হৈছে ইয়াতে তো এনেকৈয়ে আমিও গৈ থাকিলোঁ চাই থাকিলোঁ কেনেকুৱা ধৰণৰ মেলাৰ সমাগম হয় তো এনেকুৱা বহুত মানুহ আহিছে আৰু বিভিন্ন ধৰণৰ সাজপাৰ ওলাইছে লোকেল সাজপাৰ যিবিলাক আমাৰ অসমৰ থলুৱা সাজপাৰ সেইবোৰ সাজপাৰ ওলাইছে আৰু বিভিন্ন ধৰণৰ বস্তু আহিছে ইয়াতে মই এতিয়ালৈকে ফেচ কেমত অহা নাই অকণমান পিছতে মই ফেচ কেমত আহি যাম আকৌ আহি আছোঁ ঘূৰি গোটেই জেগাখিনিয়ে ঘূৰি আছোঁ এই দুটা হৈছে যাতায়াত বিভাগ আৰু অনুসন্ধান কক্ষ ইয়াতে কোনোবাই যদি হেৰাই আহি যাব এইজন ফ্ৰেণ্ড আহি গুচি গ'ল পাপু চাবলৈ আহিব আপোনালোকো আৰু এখন বিশাল মেলাৰ আয়োজন আৰু এই মেলাখনত প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ বহুতো লোকৰ সমাগম হয় আৰু যি সমাগমত সকলো ব্যক্তিয়ে আহি ইয়াতে কিছুমান মনোৰম দৃশ্য উপভোগ কৰে আৰু মনোৰম দৃশ্যৰ সৈতে বহুতো মনোৰম কাৰ্য অৰ্থাৎ ফূৰ্তি ধেমালি সকলোবোৰ কৰি ইয়াতে সমাপ্ত কৰি গুচি যায় গধূলি ইয়াতে এটা বস্তু সকলোতকৈ বেছি ভাল লাগে যিটো বস্তু জাবৰ জোঁথৰ পেলোৱা ডাষ্টবিন আৰু ইয়াতে জাগাই জাবৰ জোঁথৰ পেলোৱা ডাষ্টবিন বনোৱা আছে ইয়াতে এইটো ডাষ্টবিন নিশ্চয় দেখা পাইছে এইটো ফুড ভিলেজলৈ যাই আছোঁ এতিয়া ফুড ভিলেজলৈ গৰৈ মাছ কেঁকোৰা চাটনি পিটিকা লখিমপুৰ ঢকুৱাখানাৰ আপং নগিন আপং এইবিলাক কি বস্তু নাজানো স্মক চিকেন বেঙনা পোৰাও আছে আলু পোৰা নাই নেকি বিলাহী পোৰা মাংস 100 টকা বাপৰে মাংসৰ দোকান কিমান চাব আৰু পুৰা টাইমে মাংসৰ দোকান এয়া কেঁকোৰা পোৰা এইটো মিছা মাছ সকলোৱে চিনি পায় মিছা মাছ একচুৱেলি সঁচা মাছ নহয় এইটো মিছা মাছ গাহৰি মাংস বহুত ফেমাছ ইয়াতে গৰৈ মাছ পোৰা আৰু গাহৰি মাংস বহুত ফেমাছ ইয়াতে নিশ্চয় দেখিলে এইখনেই হৈছে ফুড ভিলেজ আৰু ফুড ভিলেজত মাংসটোৰ বেছিকৈ
মাংস মাছ পোৰা পিঠা সকলো বস্তু পাব ইয়াতে যদি আহে নিশ্চয় দেখা পাব ইয়ালৈ ব্লেক ৰাইচ ধাবা খাদ্য সম্ভাৰ বহুত সুন্দৰ লো ভাই চান্দুবি ধাবা যাবলৈ ওলালোঁ আৰু গেটটো একবাৰ ভালকৈ দেখাই দিছোঁ লাষ্ট টাইমত চ' আমি এতিয়া যাব লাগে ফ্ৰেণ্ডবিলাক আগত আছে অকণমান মই অকণমান পিছত আছোঁ আৰু গৈ আছোঁ লাহে লাহে এতিয়া লাহেকৈ আমি ঘৰত যাবৰ হ'ল আৰু ঘৰত যাওঁ টাটা বাই বাই থেংক ইউ ফৰ ৱাচিং